নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে মোৰ বৰ্তমান ভালেই পুনৰ এবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি হৈছে বুধবাৰ আৰু এতিয়া সময় হৈছে দুপৰীয়াৰ প্ৰায় 2 বাজি গলে ভিডিঅ'টো মই দেৰিকৈ ষ্টাৰ্ট কৰিলো ৰাতিপুৱাখিনি সময়ত বৰ লৰালৰি হয় কাম বহুত ওলাই ভিডিঅ' কৰা নহয় সেইকাৰণে এতিয়া অলপ সময় পাইছো ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও বহুত দিনৰ মূৰত আকৌ ভিডিঅ'টো মানে ভ্লগ কৰিবলৈ আহিছো বহুত দিন একো ভিডিঅ' দিয়াই নাছিলো আৰু এতিয়া মই আছো পাকঘৰত মই এতিয়া বেটা শুই আছে বেটাৰ কাৰণে কিবা এটা বনাব আহিলো এতিয়া বেটাক কিবা এটা খুৱাই কিনে আমি এফালে যাম লগতে আপোনালোককো দেখাম মই ক'ত যাওঁ বেছি দূৰ নাযাওঁ বা এজনী ঘৰলৈ যাম কাম এটাত লগতে আপোনালোককো দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হাই গাইজ ওলাই মেলি ৰেডি আৰু এতিয়া যাবলৈ লৈছো বোলে আমাৰ বেটা হাই কৈ দিয়া বেটা হাই যাবলৈ দৰজাখনৰ ওচৰতে ৰৈ আছেগৈ আৰু ঠিক আছে গৈ থাকোঁ লগ পাম আকৌ আমার বেটা হাই কই দিয়া বেটা নকয় বোলে নকয় এই যে পোহৰত বগা বগা দেখি আন্ধাৰত কলা হৈ যায় মানে কেলে জানো ভিতৰত আন্ধাৰ হৈ থাকে পিছত এতিয়া গৈ আছো ককই দেখলে চোৱা ঠিক আছে গৈ কিনে লগ পাম हाय फ्रेंड मैं जस्ट बार घर आহি পালোহি আৰু বেটা পুৰা ফুৰ্তি ভন্টি বা মানে বাৰ ছোৱালীজনীৰ লগত খেলি আছে তাৰ ভন্টি হয় আৰু কেইদিনমানৰ ডাঙৰ হয় আমাৰ বেটা এতিয়া পুৰা খেলি আছে দুইটাই অলপ পিছত দেখাম বাৰু দেই হেতক হাই গাইস এতিয়া খাবলৈ চাহ বা চাহ বনাই দিছে আৰু এয়া চাহ বিস্কিট আৰু ধুনীয়া চাহ গাখীৰ চাহ মানে ঠিক আছে খাই লও আকৌ লগ পাই আছো এয়া আমাৰ বেটা আৰু ভন্টি লগত খেলি আছে মানে লগৰে আৰু দুইটা চা এফালে চোৱা এই জনী ধনু ছোৱালীজনী একদম হাই কোৱা হাই তোমাৰ নামটো কি কৈ দিয়া আমাৰ বেটা কোনটো চাওঁ এই কিটা দুইটা এই জনী প্ৰতীক্ষা হাই কৈ দিয়া পুৰা খেলি আছে এইফালে দৌৰা দৌৰি কৰি আছে একদম মানে দাদা এই জনী হাই ফ্ৰেণ্ডছ মই জাষ্ট ঘৰ আহি পাইছোঁ আৰু ড্ৰেছ চেঞ্জ কৰাই নাই এতিয়া ভাগৰে লাগিলে আৰু খোজকাঢ়ি আহিলোঁ বোলে আমাৰ বেটাই পানী খাই আছে ভাগৰ লাগিলে ন জান খাই লোৱা ধনুকে কক খাই লোৱা দেই ভাগৰ লাগি গ'ল বোলে বেটাৰ পানী খাই গৈছেগৈ একদম আৰু এতিয়া 5টা নাই হোৱা নেকি 5টা নাই হোৱা আৰু ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ হেল্ল' গাইজ এতিয়া আহিলোঁ মই পাকঘৰলৈ আৰু এতিয়া সময় হৈছে প্ৰায় 8 বাজি গৈছে আজি মই বনাবলৈ আহিলোঁ চিকেন উইথ লাই মানে লাই শাকৰ লগত চিকেন বনাম মইনো কেনেকৈ বনাওঁ আপোনালোককো অলপ দেখাম আৰু আপোনালোকে মই বনোৱাৰ ধৰণে বনাই নাই মোক ক'বচোন
বলক মইনো কেনেকৈ বনাওঁ আৰু মই কি লৈছোঁ বনাবৰ কাৰণে ইনগ্ৰিডিয়েণ্টছ চ' আপোনালোকক দেখাম বলক লৈছোঁ চিকেন যিহেতু আমি অকল দুজনেহে খাম ইমানখিনিয়ে যথেষ্ট আৰু ইয়াৰ পিছত লৈছোঁ ইয়াত তেজপাত নাই আজি মোৰ ওচৰত শুকান জলকীয়া দুটা লৈছোঁ অলপ পিঁয়াজ আৰু এইফালে আদা নহৰু পেষ্ট থেতেলিয়াই লৈছোঁ আৰু ধনিয়া আৰু ইয়াত জালুক অলপ এইখিনি পাছত দিম আৰু ইয়াত লাই শাক এতিয়া বলক বনাবলৈ ষ্টাৰ্ট কৰোঁ মই গেছত কেৰাহীটো পাতি দিছোঁ আৰু কেৰাহীটো গৰম হ'লত মই ইয়াতে অলপ মিঠাতেল দিছোঁ যিহেতু মই একদম সাধাৰণভাৱে বনাম বেছি মছলা ব্যৱহাৰ নকৰোঁ তেল ইমানেই দিছোঁ আৰু তেলখিনি গৰম হ'লে পিঁয়াজ দি দিম তেল গৰম হ'লত মই ইয়াত অকণমান চেনি দি দিছোঁ টেষ্টটোৰ কাৰণে আৰু এতিয়া দিম মই দুটা শুকান জলকীয়া পিঁয়াজখিনি ৰং হলোৱাত মই ইয়াতে দিলোঁ আদা নহৰু পেষ্টটো আৰু এতিয়া মই ভাজি আছোঁ অলপ সময় 1-2 মিনিট একদম স্লো ফ্লেমতে ভাজি আছোঁ আৰু মই এতিয়া দি দিছোঁ ইয়াতে অলপ জিৰা পাউডাৰ আৰু কোনটো আছিলে ইয়াত মই এতিয়াই দি দিওঁ আৰু মিট দিছোঁ অলপ সিমানে আৰু নিদিওঁ এইখিনি এতিয়া ভাজি লওঁ ইয়াতে মই এতিয়া মাংসখিনি দি দিলোঁ মছলাৰ ভিতৰত জিৰা আৰু অলপ মিট মছলা হালধি নিমখ এইকেইটাতো দিবই লাগিব আৰু এতিয়া লৰাই আছোঁ এতিয়া অলপ সময় কাৰণে ঢাকি দিম এতিয়া মাংসখিনি ঢাকি দিলোঁ 1-2 মিনিটৰ পিছত আকৌ চাম এতিয়া এনেকুৱা হৈ গ'ল আলুখিনি প্ৰায় হ'লে আৰু এতিয়া মই দিছোঁ ইয়াতে একদম ভালদৰে ধুই চেপি থৈছোঁ লাই শাকখিনি লাই শাক মই এতিয়া এড কৰি দিছোঁ এতিয়া বহুত লাগিছে লাই শাকখিনি এতিয়া অকণমান হৈ থাকিব মা কেৰাহীটো গৈছে দেখি কেমেৰা ধৰি দিয়া মানুহে নাই মোৰ কিটো হ'ব আৰু এনেকৈ এতিয়া অলপ দেৰি সিজিব দিম এতিয়া ঢাকন লগাই দিছোঁ আৰু 1-2 মিনিটৰ পিছত আকৌ চাম এয়া মোৰ লাই শাকৰ লগত চিকেন ৰেডি হৈ গ'ল মই সিমান ভালকৈ বনাব নাজানো যেনেকৈ বনাইছিলোঁ দেখালোঁ আৰু আজি মই এনেকৈ বনালোঁ আৰু ইয়াত মই জালুকো এড কৰিছিলোঁ দেখাব নহ'ল আৰু কেনেকুৱা লাগিছে দেখিবলৈ জনাবচোন মোক আজি এনেকৈ খাম হাই গাইজ এতিয়া সময় হৈছে
10:30 বাজিছে আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু মই এতিয়া শুবলৈ আহিলোঁ বেটাও হোৱা নাই বেটাক শুৱাই লওঁ তাৰপিছত মই শুম আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই গুড নাইট লৈছোঁ চিকেন যিহেতু আমি অকল দুজনেহে খাম ইমানখিনিয়ে যথেষ্ট আৰু ইয়াৰ পিছত লৈছোঁ ইয়াত তেজপাত নাই আজি মোৰ ওচৰত শুকান জলকীয়া দুটা লৈছোঁ অলপ পিঁয়াজ আৰু এইফালে আদা নহৰু পেষ্ট থেতেলিয়াই লৈছোঁ আৰু ধনিয়া আৰু ইয়াত জালুক অলপ এইখিনি পাছত দিম আৰু ইয়াত লাই শাক এতিয়া বলক বনাবলৈ ষ্টাৰ্ট কৰোঁ